চক বিটিআৰৰ কাৰণে সদায় ভাল খবৰে আছে আমিহে ভাল খবৰবিলাক আগতেহে আমাৰ প্লেনিং নোহোৱাৰ কাৰণে আগৰ চৰকাৰবিলাকে একচেপ্ট কৰিব পৰা নাছিলে কেন্দ্ৰীয় চৰকাৰৰ বিটিআৰৰ প্ৰতি এটা সদায় পজিটিভ মনোভাৱ এটা আছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া বিটিআৰ অঞ্চলত তেখেতসকলৰ কমিটমেণ্টৰ কাৰণে আজি সাস্টেইনেবল পিচ আহিছে ডেভেলপমেণ্টটো এটা টাইম টেকিং এটা বিষয় হয় গতিকে লাহে লাহেকৈ ডেভেলপমেণ্টটো হ'ব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত অসমৰ বাকি ডিস্ট্ৰিক্টবিলাকত যেনেকৈ উন্নয়ন হ'ব লাগে আমাৰ 5টা ডিস্ট্ৰিক্টতো একে উন্নয়নটো কৰাৰ কাৰণে সমান আমাক সাপোৰ্ট কৰিছে কাউন্সিলকো সাপোৰ্ট কৰিছে আৰু তেখেতে ডাইৰেক্ট কিছুমান কামো কৰিছে য'ত আমাৰ ৰাস্তা দলং অসমমালাৰ নিচিনা ৰাস্তাবিলাক পাবলৈ সক্ষম হৈছো গতিকে বাজেটটো মই থৰলি ষ্টাডি কৰা নাই বিভিন্ন কামত আজি ব্যস্ত আছো গধূলিকৈ চাম নিশ্চয় এই বাজেটটো বিটিআৰৰ কাৰণে ভাল হ'ব আৰু আমি দুটা তিনটা মান বিষয় আমাৰ প্ৰায় 60 ভিলেজত ইনক্লুড কৰা হৈছে নতুনকৈ বিটিআৰত সেই গাঁওখিনিৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা আমাক ফাইনেন্সিয়েল সাপোৰ্ট দিছে ডেভেলপমেন্ট কাম আৰম্ভ কৰিবৰ কাৰণে আৰু বডোলেণ্ডৰ যিটো হ্যাপিনেছ মিছন হিটো বহুত জায়গাত যেতিয়া কিবা এটা সংঘাত হয় পোষ্ট সংঘাত ৰিকনচিলিয়েশ্যনৰ কামবিলাক নহয় বিটিআৰত যেহেতু আমি কৰি আছো সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বডোলেণ্ড হ্যাপিনেছ মিছনৰ কাৰণেও এটা ফান্ড আমাক দিছে তেনেকা কৰি বহুত নতুন বিষয় তাতে অন্তৰ্ভুক্তি কৰা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কথাটোকে আমি সদায় খলাক লৈছো যে অসমখন আগুৱাই নিবৰ কাৰণে সবচে প্ৰয়োজন বিষয়টো আছিলে শান্তি প্ৰতিষ্ঠা কৰা তেখেতে দায়িত্ব লোৱাৰ পিছতে আমাৰ সকলো সশস্ত্ৰ সংগ্ৰামীবিলাক যি জনগোষ্ঠীৰে নহওক কিয় সকলোকে মূল খুঁটিলৈ লৈ আহিল আৰু মূল খুঁটিত আনি পেলাই তেখেতে পাহৰি যোৱা নাই এই সকলো ৰিহেবিলিটেশ্যন মাৰ্টিয়াৰৰ কাৰণে এক্সগ্ৰেচিয়া দিয়া এই সকলক পুলিচ চাকৰিৰ পৰা বিভিন্ন চাকৰিত নিয়োজিত কৰা কাউন্সিল গঠন কৰি দিয়া বিভিন্ন কামবিলাক কৰিছে গতিকে এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 100% তেখেতৰ জ্ঞাত আৰু তেখেতে এই কথাবিলাক ভালকে বুজি পায় আৰু সেই কাৰণে আজি অসমত আপোনালোকে দেখিছে কোনো ৰাজপথৰ আন্দোলন নাই কোনো ধৰণৰ ধৰ্ণা নাই কোনো ধৰণৰ ৰেলী নাই আৰু সকলো এটা পজিটিভ মনোভাৱ লৈ সবে আগবাঢ়ি আহিছে মই তেখেত সকলোকে অনুৰোধ কৰিম যেহেতু অস্ত্ৰ লয়ে বা অস্ত্ৰ নলয় যি সকলে জনগোষ্ঠীৰ কাৰণে সংগ্ৰাম কৰিছিলে তেখেত সকলৰ এটা দুটা পাৰ্ট থাকে সকলৰ সংঘৰ্ষ আৰু নিৰ্মাণ যেতিয়া আন্দোলন কৰি আছিল এইটো সংঘৰ্ষৰ পাৰ্ট আছিল সংগ্ৰামৰ পাৰ্ট আছিল তাৰ পিছত কিন্তু নিৰ্মাণ কৰিব লাগিব ভাৰত স্বাধীন হল 1947ত ইয়াৰ পিছত ভাৰত নিৰ্মাণ হল আজি জুনে সংগ্ৰাম কৰিছে নিজৰ জনগোষ্ঠীৰ কিবা ডাঙৰ এটা উদ্দেশ্য লৈ সংগ্ৰাম কৰিছে সংগ্ৰাম যেহেতু সমাপ্ত হল নিৰ্মাণৰ কাম নিজৰ জনগোষ্ঠীক শিক্ষা দীক্ষা সকলো দিশত আগুৱাই নিয়াৰ কাৰণে সবে কাম কৰে মই হেতু অনুৰোধ কৰিছো थाखोबा आरो मेट्रिक आनजाद उथ्रिसार जागोन फरायसाफोरनि थाखाय गोजोनथाव रादाब गोनांथि आरो मोजां खाबुफोरखौ लानानै गुनगोनां सोलोंथाय होनो नोंथांमोनखौ नेनानै दङ बड'लेण्ड स्टार एकाडेमि क'क्राझारआ 2024 इं मायथाइयाव क'क्राझार थिथागुरि समबाय मावख'नि साखाथियाव गोदानै गायसनजानाय बड'लेण्ड स्टार एकाडेमि क'क्राझाराव 2025-2026 सोलोंथाय बोसोरनि गोदानै मुं थिसननाया सोलिगासिनो दङ बड'लेण्ड स्टार एकाडेमियाव 6 थाखोनिफ्राय 9 थाखोसिमनि फरायसाफोरा बर' बिजोङाव आरो 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरा बर' बिजों आरो इंराजि बिजोङाव मुं थिसननो हागोन बेनि थाखाय आरज बिलाइ आरो फान्डलिपि बिलाइगासिनो दङ 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरनि थाखाय आखा-फाखा आरो रोंगौथि गोनां फोरोंगिरिफोरखौ लानानै साइन्स कमार्स एन्ड आर्ट्स मोनथाम स्ट्रिमनि सायाव फरायसाफोरखौ गुनगोनां सोलोंथाय होनानै बायदि बिथिंजों सोरगिदिं जौगाखांनाय लाबोनो साखाफारा क'क्राझारनि थिथागुरियाव थानाय बड'लेण्ड स्टार एकाडेमिया बड'लेण्ड स्टार एकाडेमिया मुं थिसननोब्ला बाङाइ बेसेनाव मुं थिसननायनि गेजेरजोंनो फरायसाफोरा गाहायाव होनाय माखासे खाबुफोरखौ मोननो हागोन इंराजि सोलोंनायनि खाबु साखोन-सिखोन थाखो खथा बिजाब बाख्रि बिपिएल थाखोनि फरायसा फरायसुलिफोरनि मुं थिसननायाव 20% मासुल रेहाय होनाय बेजों लोगोसेनो नोंथांमोनहा JEE नीट आनजादनि थाखाय बेसेन नाङै फोरोंथाय मान्थलि मक टेस्ट जिउ राहा दानाय बायदि गियानलु आयदाफोरनि उफ्रा सोलोंफारिफोरनि खाबुफोरखौ मोननो हागोन हौवासा आरो हिनजावसाफोरनि थाखाय मुलाम्फा गोनां मोजां जामुं आरो मोजां थाग्रा खथानि खाबु गोनां हस्टेलनि खाबुफोरखौबो मोननो हागोन बिदिब्ला गोबाव खालामाजासे नोंथाङाबो बड'लेण्ड स्टार एकाडेमियाव थाबैनो मुं थिसननायनि थाखाय सुलाद लादो आबुङै मिथिनो थाखाय जानबुं अनजिमा 6000349997 एबा 7638008149 एबा 6003494371 आव फोनांजाब खालामदो